বাজি গ'লে এতিয়াহে চাওকচোন কি কৰি আছে 5টা বজাতে কৰিব লাগে। হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে, ময়ো ভালে আছোঁ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গা চা ধুলোঁ। হাই বুলি কৈছোঁ। হাই, কি খবৰ আপোনালোকৰ বুলি কওঁ। ভাল, কি খবৰ বুলি কওঁ। খবৰ এতিয়া ভালকৈ এতিয়া মাত ফুটা নাই সৰু ল'ৰা। হেলমেটটো পিন্ধিয়ে ল'ম নেকি গাইজ? বাইকখন ওলালোঁ আৰু বাইকখনৰ এটা চিনেমেটিক শ্বট আপোনালোকক দেখুৱাম। আহি পাই গ'লোঁ চিলাপথাৰ তেল ডিপু আৰু তেল ভৰাব আহিয়ে দেখিলোঁ ছোৱালী দুজনীয়ে মানে ধুনীয়াকৈ হাঁহি ধেমালিৰে কাষ্টমাৰৰ লগত কথা পাতি তেল ভৰাই দি আছে। তেল চেল ভৰালোঁ, এনেকৈ হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁতেই ল'ৰা দুটামান আহিলে ক'ৰবাৰ পৰা। তো ল'ৰা দুটামানে আহি মানে তাত পিক পেলালে। তেল ডিপুত মানে পিক পেলোৱা মানা আছিলে। তো ছোৱালী দুজনীয়ে ক'লে, দাদা আপুনি কেলৈ ইয়াত পিক পেলালে, তো পানী আনি ধুই দিয়ক। তাৰপিছত ল'ৰা দুটা কথা শুনিলে বাৰু। তাৰপিছত ল'ৰা দুটা আকৌ দোকানৰ পৰা গৈ 10 টকা দি পানী বটল এটা আনিলে। পানী বটল আনিয়ে আকৌ সেই পিকখিনিত মানে কেপি খাইছিলে চাগে, তো কেপি খোৱাখিনি আকৌ ধুই দিলে। তো তাৰপিছত যাব দিলে। তেতিয়া মই ভাবিলোঁ বা অকণমান ডেভেলপ হৈছে। তাৰপিছত এতিয়া মোক ক'লে ছোৱালী দুজনীয়ে, তো আপোনালোকৰ ইউটিউব চেনেলটোৰ নাম কি বুলি। তাৰপিছত মই কৈ দিলোঁ আৰু ছোৱালী দুজনীয়ে ক'লে ঠিক আছে ছাবস্ক্ৰাইব কৰি দিম বুলি। তো মই থেংক ইউ কৰি পিনে ওলাই আহিলোঁ। আৰু এয়াই হৈছে চিলাপথাৰ টাউন। আৰু চাগে ট্ৰেইনখন আহিব হৈছে, আহিলেই চাগে। অ' মাই গড, ये क्या है भाई, देख के चलो यार। ট্ৰেইন অহাৰ টাইম হ'ল, সেইকাৰণে আমি ইয়াত ৰখি আছোঁ আৰু ট্ৰেইনখন আহি পালেহি। তো আপোনালোককো অকণমান দেখুৱাই দিওঁ ট্ৰেইনখন। এয়া ট্ৰেইন আহি পালেহিয়ে। তো ট্ৰেইনখন পাৰ হৈ লওক, তাৰপিছত যামগৈ। এয়া ট্ৰেইনৰ চিৰি খুলি দিয়াৰ লগে লগে চাই লওক গাইজ কিমান ভিৰ। অ' মাই গড, যেনেবা আমি গুৱাহাটীতে আছোঁ নেকি। আৰু অলপ আগত দেখিছেই নহয় গাইজ, মোৰ আগফালে কেনেকুৱাকৈ ওলাই দিছিলে মানুহজন। তো মানুহজনৰ ভুল আছিলে একচুৱেলি। তো মানুহজন ৰাস্তাটো পাৰ হ'ব ধৰোঁতে আগফালে পিছফালে চাই ল'ব লাগে। তো গাড়ী ঘোঁৰা আহি আছে, জানিবই লাগে। আৰু যাতে বুঢ়া মানুহ বুজি পাব লাগে। যি কি নহওক, এইটো দেখিছে নহয় গাড্ডা, ইয়াত বহুত ডাঙৰ গাড্ডা আছে। আৰু সন্ধিয়া হৈছেতো অলপ অলপ, সেইটো কাৰণে গাড়ীৰ লাইটবোৰ বহুত মজাকৈ জিলিকি আছে। তো এতিয়া পামগৈ লিখাবালি, খালি বেকগ্ৰাউণ্ডটো চাই লওক কিমান মজা লাগিছে। আহি পাই গ'লোঁ MS, আৰু যিহেতু আলহী ঘৰত যামেই, বিস্কুটটো লাগিবই, সেইটো কাৰণে ভাইটি আনিব গ'ল। আৰু এইফালে দেখিছে নহয় বিল্ডিংটো ইমান ধুনীয়া লাগিছে। সন্ধিয়া টাইমত বেলকনিত বহি মোবাইল পিটিকাৰ মজাই বেলেগ। অ' মাই গড। ঘৰত আৰু এফালে বাইকখন থৈ দিলোঁ। আজিলৈকে বাই বাই বেবী ডাৰ্লিং, গুড নাইট। আমাৰ গুড নাইট হোৱা নাই, তো আমি এতিয়া ঘৰত সোমাওঁ। মই কোন হয়? মই টমটম মামা। আমাৰ পেটুৱা, পেটটো বাঢ়ি গৈছে একদম। কি খাইছে হয়? মুছলিমৰ নিচিনা দাড়ি ৰাখিছে যে, লগত থাকি মিয়া মিয়া ৰাম ৰাম, আমাৰ তাও পুৰা দাড়ি চুৰি পকি গৈছে একদম। আমাৰ ভনী, আমি একেলগতে পঢ়া। বিয়া হ'ল এতিয়া কেনেকুৱা দেখি পাইছে চাওকচোন। এই আৰে পুতেক, এইটো এইটো ইয়াৰ পুতেক। মাহিৰ, মাহিৰ কি লিখ? মাহিৰ 8টা বাজি গ'লে এতিয়াহে চাওকচোন কি কৰি আছে। 5টা বজাতে কৰিব লাগে, 8টা বাজি গ'ল। ছোৱালী থকা ঘৰ চাওক গাইছ, ইমান ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। মাহীহঁতৰ ঘৰত গ'লোঁ, ভণ্টিহঁতৰ ঘৰত গ'লোঁ। বাইকখন লেতেৰা হৈ আছে, বাইকখন ধুম, টমটমখন লৈ যাম ওলাই একপাক।